মথি 1:23 চোৱা, সেই কন্যাই গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিব আৰু লোকে তেওঁৰ নাম ইমানুৱেল থ'ব। এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ আমাৰ লগত তেওঁ আমাক কেনেকুৱা চলায়, কেনেকুৱাকৈ তেওঁ আমাৰ জীৱনত কাৰ্য কৰে ন, সেইটো বস্তু জনা আমাৰ কাৰণে বহুত দৰকাৰ। আমি যদি জিৰিমিয়া 24:7 চাওঁ, তাতে লিখা আছে, আৰু মই যে জিহুৱা ইয়াক জানিবৰ মন মই তেওঁলোকক দিম, আৰু তেওঁবিলাক মোৰ প্ৰজা হ'ব, আৰু মই তেওঁবিলাকৰ ঈশ্বৰ হ'ম, কিয়নো তেওঁবিলাকে সমস্ত মনেৰে মোলৈ উলটি আহিব। তেওঁ কি হ'ব? আমাৰ ঈশ্বৰ হ'ব, আৰু আমি কি হ'ম? তেওঁৰ প্ৰজা হ'ম। আৰু তেওঁক জানিবৰ কাৰণে তেওঁ আমাক মন দিব, প্ৰভুক জানিবৰ কাৰণে আমাক মন দিব। আমি তাতে প্ৰভুক জানিম, আৰু তেওঁৰ আমি প্ৰজা হ'ম, তেওঁ আমাৰ ঈশ্বৰ হ'ব। মথি সেইটো লিখা আছে যে ঈশ্বৰ আমাৰ লগত। তেওঁক যেতিয়া আমি জানিম, তেতিয়াই গম পাম ন যে তেওঁ আমাৰ লগত আছে। তোমাৰ গীতমালা 23 দাৱীদে কৈ আছে, মই ঘোৰ অন্ধকাৰৰ মাজেদি গ'লেও মই ভয় নকৰোঁ, কিয়নো তুমি মোৰ সংগত আছা। ঈশ্বৰ যে মোৰ লগত আছে, এইটো কথা দাৱীদে ভালকৈ জানিছিলে। ঈশ্বৰ কেনেকুৱাকৈ মোৰ লগত আছে, মই ভয় নকৰোঁ। যদি মই ঘোৰ অন্ধকাৰৰ মাজত যাওঁ, মোক শত্ৰুৱে ঘেৰি ল'লেও মই ভয় নকৰোঁ, কিয়নো ঈশ্বৰ মোৰ লগত আছে। মই যদি কষ্ট পাওঁ, বেমাৰত থাকোঁ, তেতিয়া মই ভয় নকৰোঁ, কিয়নো ঈশ্বৰ মোৰ লগত আছে। Isaiah 40:29 তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু বল নোহোৱা লোকক অধিক বল দান কৰে। ঈশ্বৰে কৈ আছে, যাৰ শক্তি নাই তেওঁবিলাকক তেওঁ শক্তি দান কৰে, যাৰ বল নাই তেওঁবিলাকক বল দান কৰে। তেওঁ আমাৰ দুৰ্বলতাক জানে, আৰু তেওঁ আমাৰ দুৰ্বলতাৰ পৰাই আমাক টানি ওলায়। 59:1 লিখা আছে, চোৱা, জিহুৱাৰ হাত এনে চুটি নহয় যে তেওঁ তাৰে পৰিত্ৰাণ কৰিব নোৱাৰে, আৰু তেওঁৰ কাণ এনে গধুৰ নহয় যে তেওঁ তাৰে শুনিব নোৱাৰে। ঈশ্বৰৰ হাত চুটি নহয় আমাৰ পৰিস্থিতিৰ পৰা ওলাব নোৱাৰাকৈ। তেওঁ আমাক সকলো পৰিস্থিতিৰ পৰা ওলাব পাৰে, আৰু আমি যি কথা কওঁ তেওঁ সকলো শুনা পায়। কোনো কথা নুশুনাকৈ তেওঁ নাই। আমি আজিলৈকে আমি যি প্ৰাৰ্থনা কৰিছোঁ, আমাৰ ক্ৰন্দন, আমাৰ দুখ, আমাৰ বেদনা, সকলোবোৰ প্ৰভুৰ ওচৰত গৈ আছে। আমি ভাবিব পাৰোঁ যে আমি প্ৰাৰ্থনা কৰোঁ, প্ৰভু শুনে নে নুশুনে। আমি প্ৰাৰ্থনা কৰিলে এনেকুৱা লাগিব পাৰে কেতিয়াবা যে মোৰ প্ৰাৰ্থনা প্ৰভুৰ ওচৰত গৈ আছে নে নাই। কেতিয়াবা এনেকুৱাও লাগে, মই প্ৰাৰ্থনা কৰি আছোঁ, প্ৰভুৱে মোৰ মাত শুনিছে নাই, মোৰ চাগে প্ৰাৰ্থনাই নুশুনে। সেইটো আমাক লাগে এনেকুৱা, কিন্তু ঈশ্বৰৰ নহয়। ঈশ্বৰে আমাৰ মাতবোৰ সব সময়তে শুনি আছে। ঈশ্বৰে আমাৰ প্ৰাৰ্থনা সকলো সময়ত শুনি আছে। কেতিয়াও তেওঁ আমাৰ প্ৰাৰ্থনা নুশুনাকৈ আমাৰ পৰা দূৰত হৈ থকা নাই। যিচয়ে 41:13 কিয়নো তোমাৰ ঈশ্বৰ জিহুৱা যি ময়ে তোমাৰ সোঁ হাতত ধৰি কওঁ, ভয় নকৰিবা, ময়ে তোমাক সহায় কৰিম। ঈশ্বৰে আমাক প্ৰতিজ্ঞা দি আছে যে তেওঁ আমাৰ সোঁ হাতত ধৰি কেনে কৈ আছে, ভয় নকৰিবা, মই তোমাক সহায় কৰিম। তেওঁ আমাক সহায় সকলো সময়তে কৰিবৰ কাৰণে ৰেডি আছে। আমি তেওঁৰ পৰা দূৰত যাওঁ, তেওঁ আমাৰ পৰা দূৰত নাযায়। আমি তেওঁক বহুত সময়ত দুখ দিওঁ, কিন্তু তেওঁ আমাক দুখ নিদিয়ে। তেওঁ আমাৰ সকলো পৰিস্থিতিটো ভালকৈ জানে। তেওঁ বিচাৰে যেন আমি তেওঁৰ ওচৰত ঘূৰি আহোঁ। তেওঁ বিচাৰে যেন আমি তেওঁৰ ওচৰত আহি কেনে আমি ক্ৰন্দন কৰোঁ, আমি নিজকে নম্ৰ কৰোঁ, আমি নিজকে তেওঁৰ চৰণত পৰি কেনে ধুৱাই দিওঁ আৰু কওঁ, প্ৰভু মোক সহায় কৰা, তুমি মোৰ ঈশ্বৰ হয়, তুমি মোৰ লগত আছা। আমি স্বীকাৰ কৰোঁ, প্ৰভু তুমি মোৰ লগত আছা। আৰু ঈশ্বৰে আমাক কি কৰিব? উদ্ধাৰ কৰিব আমাৰ পৰিস্থিতিৰ পৰা। মথিত সেইটো কথাই মৰিয়মক কৈ আছে স্বৰ্গদূতে। 23 কি কৈ আছে? 1:23 চোৱা, সেই কন্যা গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিব, আৰু লোকে তেওঁৰ নাম ইমানুৱেল থ'ব। এইটো কি? যিচয়াত কোৱা এটা ভৱিষ্যবাণী। যিচয়াত কোৱা হৈছিলে এইটো ভৱিষ্যবাণী
যে ঈশ্বৰ আমাৰ লগত, ইমানুৱেল, সেই ঈশ্বৰ আমাৰ লগত। তেওঁ আমাৰ চাল চলনবোৰ গম পায়, আমাৰ দুৰ্বলতাক গম পায়। তাৰ কাৰণে তেওঁ কি হৈ আছে, মাংসৰ ৰূপত আহিছে, শৰীৰত আহিছে, আহি কেনে তেওঁ আমাৰ পাপৰ ভাৰ কৰিছে। আমাৰ পৰিস্থিতি, আমি যেনেকুৱা পৰিস্থিতিত চলি আছো ন, সেই পৰিস্থিতিতে ঈশ্বৰে নিজে চলি দেখাইছে। আমি ভাবোঁ অকল আমি এনেকুৱা পৰিস্থিতিত আছোঁ, ঈশ্বৰেতো স্বৰ্গৰ পৰা চাই আছে খালি, ঈশ্বৰে খালি মানুহক চাই আছে, ঈশ্বৰে খালি তাৰে কি আনন্দ লৈ আছে। সেইটো মানুহৰ ভাৱ, মানুহবোৰৰ চিন্তা, চিনেমাবোৰত দেখায়। ঈশ্বৰৰ ওচৰত কি বুলি কয়, গৈ কেনে যে আপুনি মোৰ জেগাত থকা হ'লে গম পালে, আপুনি মোৰ জেগাত থকা হ'লে মোৰ দুখক গম পালে হয়। কিন্তু ঈশ্বৰে নিজে আমাৰ নিচিনা হয়, আমাৰ নিচিনা পৰিস্থিতিৰ মাজেৰে গৈ তেওঁ দেখাইছে। আৰু তেওঁ আমি যেনেকুৱা দুখ কষ্টত পৰা নাই, তেনেকুৱা দুখ কষ্টত তেওঁ পৰিছে। আমাৰ এনেকুৱা কষ্ট হোৱা নাই যেনেকুৱা কষ্টত তেওঁ হৈছে। আমি কেতিয়াও গোহালি ঘৰত জন্ম হোৱা নাই, আমি ইমান লেতেৰা জেগাত জন্ম হোৱা নাই। তেওঁ যেনেকুৱা তেওঁ দাড়ি ধৰি টানিছে, আমাক এনেকৈ দাড়ি ধৰি কেতিয়াও টানি লৈ যোৱা নাই। তেওঁ যেনেকুৱা পাব্লিকৰ মাজত চলি আহিছে, আমাক সেনেকুৱা চলি অহা নাই। তেওঁ যেনেকুৱা চাবৰ কোব লগোৱা হৈছে, আমাক সেনেকুৱা কোব লগোৱা হোৱা নাই। তেওঁক বাহিৰত লৈ গৈ কেনে খোলা ময়দান পাহাৰৰ কি কৰিছে, ওচৰত দি দিছে। আমাক এনেকুৱা শাস্তি দিয়া হোৱা নাই। তেওঁ আমাৰ সকলো ভাগ লৈছে আৰু আমাক আমাৰ পাপৰ পৰা উদ্ধাৰ কৰিছে, আমাৰ দুৰ্বলতাৰ পৰা উদ্ধাৰ কৰিছে, আমাৰ পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিছে, আৰু আমাক তেওঁৰ ওপৰত ভৰসা ৰাখিবৰ কাৰণে শিকাইছে। তেওঁৰ হাতত নিজৰ সমৰ্পণ কৰিবৰ কাৰণে শিকাইছে। তেওঁ বিচাৰে যে আমি তেওঁক সমৰ্পণ কৰোঁ, তেওঁক বিশ্বাস কৰোঁ, তেওঁক ভৰসা কৰোঁ, তেওঁক লাগি থাকোঁ। তেওঁৰ নাম ইমানুৱেল, তেওঁ আমাৰ লগত। এতিয়া খ্ৰীষ্টমাছ আহি আছে, চবেই কি কৰিব, আনন্দ কৰিব। চবেই একদম লাইট লগাব, তাৰপিছত খ্ৰীষ্টমাছ ট্ৰি আনিব, তাৰপিছত চেণ্টা আনিব, আৰু সেইবোৰ মানে কি কৰিব, আনন্দ কৰিব, চবে ফূৰ্তি কৰিব, কোনো ঘৰত কেক আনিব। কিন্তু যোনটো আচল সুবাৰ্তা ন, যি কাৰণত প্ৰভু যীশু আহিছিল, সেইটোক মানুহবোৰে পাহৰি যায়। প্ৰভু কি কাৰণে আহিছে, তেওঁ আমাৰ লগত প্ৰকাশিত বাক্য 3:20 লিখা আছে, 3:20, চোৱা মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ, কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলে, তেন্তে মই তেওঁৰ তাত সোমাই তেওঁৰে সৈতে ভোজন কৰিম, আৰু তেওঁ মোৰে সৈতে ভোজন কৰিব। তেওঁ আমাৰ লগত থাকিব বিচাৰে, তেওঁ ইচ্ছা কৰে আমাৰ লগত তেওঁ সম্পৰ্ক বনাবৰ কাৰণে। কিন্তু খ্ৰীষ্টমাছৰ সময়ত প্ৰভু যীশু আমি বাহিৰত কৰি কেনে আমি আনন্দ কৰিব। খ্ৰীষ্টমাছক প্ৰভুক প্ৰথমতে আমাৰ ভিতৰত আনিব লাগে, তাৰপিছত আমি প্ৰভু যীশু আনক বিলাব লাগে। এইটো ৰিয়েল খ্ৰীষ্টমাছ, প্ৰভুক আমাৰ তাতে অনা, নিজৰ জীৱনত আৰু আনক বিলাই দিয়া।